So hello guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। অসমত হ'ব গৈ আছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অসমীয়া বিহু ডান্স। তো আপোনালোকে সকলো গমে পাইছে। তাৰ আগত সকলোকে মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আশা কৰো আপোনালোকে বিহু বতৰটো এইবাৰ ভালদৰে মনায় সকলোৱে যাতে। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ যিমান বছৰ আমি দেখিলোঁ প্ৰথমবাৰৰ কাৰণে এইটো বহুত ডাঙৰ বিহু হ'ব গৈ আছে, যিহেতু আমি একেলগত পাই আছোঁ। তো একেলগত মানে বুজি পাইছেই, ডাঙৰ বিহু হ'ব গৈ আছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড। তো আপোনালোকে চাই থাকক গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ভিডিঅ'টো আৰু চাই থাকক কেনেকুৱা লাগে আপোনালোকৰ। 3, 2, 1, go! 3, 2, 1.
3, 4, 5, 6, 7, 8, 9, 10. Sit down, please. Absolutely fantastic. That was the most mesmerizing show that I've seen till today. Thank you very much.